হেল্ল' এভৰিৱান, এতিয়া 7:30 বাজি গৈছে ৰাতি। এইফালে আমাৰ হিমাক্ষী বাইদেউ আছেহি। ভিডিঅ'টো মই ভালে কেইবাৰ বনালোঁ দেই, কিন্তু কথা কোৱা মানে মোৰ খেলি মেলি হৈছে, সেইকাৰণে হিমাক্ষী বাইদেউ চাই দিয়া। কামত লগাই দিছোঁ, আদা ৰচুন গুচাবলৈ দিছোঁ। হিমাক্ষী বাইদেৱে কোৱা 5 দিন মানে হ'ল ব্ৰইলাৰ মাংস খাম বুলি, আৰু যোনদিনা খাম বুলি কৈছিলে সেইদিনাখন আকৌ মানুহজনে ছাগলী মাথা আনিছিলে, সেইকাৰণে খোৱা নহ'ল। আজি দুইজনীয়ে মিলাই মিলি খাইছোঁ। আৰু কি বুলি ক'ম, আপোনালোকে যে ৰাখী বন্ধনৰ ভিডিঅ'টো চালে আচলতে ভাবিব পাৰে চানক কিয় ৰাখি নিপিন্ধালে। বাইকহঁতে চানক পিন্ধালে, কিন্তু ভিডিঅ' কৰাহে নহ'ল। দাদাই কৰি থৈছে ভিডিঅ', আপোনালোকক যদি পাৰোঁ এইটো ভিডিঅ'তে মই দি দিম চানক ৰাখি পিন্ধোৱা ভিডিঅ'টো। চাইনিয়ে আজি পিন্ধালে, চাইনিহঁতৰ ঘৰত গৈ মেলি একদম ফুট চুট দি আৰু মিঠাই চিঠাইও খোৱালে বোলে, মই যোৱা নহ'ল। আৰু ডাঙৰ ধুনু মানে সম্বন্ধত চানৰ পেহীয়েক হয়, কিন্তু সৰুৰ পৰা বাই বাই বুলি মাতে আমাৰ চানে, বাই পাতিবলৈ শিকালোঁ। আৰু কিন্তু ডাঙৰ ধুনুৱে মানে ভাইক বুলিয়ে ভাবে চানক, সেইকাৰণে ডাঙৰ ধুনুক কালি পিন্ধালে, পটককৈ পিন্ধাই দিলে। মানে মাইনু খুৰীয়ে চাহ বনাই আছিলে, চাহ খাবলৈ লৈছিলোঁ নেকি, তেতিয়া পটককৈ পিন্ধাই দিলে, ভিডিঅ' কৰা নহ'ল। আৰু আজি শ্যামক পিন্ধালেহি, আপোনালোকে ভিডিঅ'টো চালেই অলপ আগত। আৰু আপোনালোকক দেখুৱাই থাকিম কি কি পাৰোঁ, চ' চাই থাকিব ভিডিঅ'টো। এয়া আমি দুজনীয়ে মিলি মেলি বনাই আছোঁ। হিমাক্ষী বাইদেৱে ৰচুন আদা খুন্দি দিছে, পিঁয়াজ কাটি দিছে। আৰু মোৰ খোপাটো দেখি আপোনালোকৰ হাঁহি উঠিছে চাগে ন। মই যেতিয়া ভিডিঅ'টো এডিটিং কৰি আছোঁ তেতিয়া মোৰে হাঁহি উঠিছে। ঘৰতনো কিনো আৰু যেনেকৈ পাৰোঁ তেনেকৈ বান্ধি থৈ দিওঁ, আৰু এনেই মানে পকাই মেলি কাটা এডাল মাৰি থৈ দিওঁ। আৰু বনাম, আমাৰ ঘৰত কোনো ব্ৰইলাৰ মাংস নাখায় মোৰ বাহিৰে। ৰেড চিলিটো শেষ হৈ গ'ল। অকণমান ধনিয়া পাউডাৰ কি হ'ল, ইয়াত আছে ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ অকণমান। মাংস ভাজি আছোঁ, ৰেড চিলি নাই, কালাৰটো সেইকাৰণে ইমান ভাল অহা নাই। আৰু কেমেৰা ইমান ভাল নহয়, হিমাক্ষী বাইদেউ মোবাইলত ভিডিঅ' কৰিছোঁ। এইফালে চিকেন চালাড বনাবৰ কাৰণে এনেকৈ বনাইছোঁ দেই। আজি মই আগতে বনাই পোৱা নাই, ভণ্টিয়ে বনাই খুৱাই থাকে। আৰু মাংসকেইডোখৰ ফ্ৰাই কৰি লওঁ। এতিয়া ভাত বাঢ়ি ল'লোঁ। এইফালে মোৰ হিমাক্ষী বাইদেউক কাষৰ কাঁহীত দিছোঁ, এইফালে চিকেন চালাড। আৰু হিমাক্ষী বাইদেউ দাইল নাখাওঁ বুলি ক'লে, সেইকাৰণে নবনালোৱে। এতিয়া আমি দুজনীয়ে খাই লওঁ। মা বনাই আছে, এতিয়া মাছ ফ্ৰাই কৰি আছে। The next day. গুড মৰ্ণিং। ৰাতিপুৱা এতিয়া 9টা বাজি গৈছে, আৰু মাক এইফালে আটা মঠি থ'বলৈ ক'লোঁ। মায়ে মঠি মেলি একদম লাডু লাডু কৰি থৈ দিছে। আজি পুৰি খাম। লাডুটো বাৰু অকণমান ডাঙৰে হ'ল, পুৰি হ'লে আৰু অকণমান সৰু হ'ব লাগিছিলে, বাৰু একো নাই। আৰু মায়ে চানাডাল বনাইছিলে, কিন্তু আলু দিবলৈ পাহৰিলে, সেইকাৰণে মই আকৌ আলু বইল কৰি দিছোঁ। আৰু চাইনি আছেহি, চাইনি কি অৱস্থা কৰি থৈছে চাওকচোন। আজি মানে একদম পাকঘৰত এইবিলাক কুচনবোৰ আনি থৈ দিছে, কি ক'ম মানে। আৰু টিভি ৰুমৰ অৱস্থা চাব দেই আপোনালোকে। এইফালে টিভি ৰুমটো এনেকুৱা অৱস্থা কৰি থৈছে, হেণ্ডেল এইফালে চাওকচোন, চৌকেছৰ পৰা কাপ ভাঙিব নহয়, চাল থোৱা, জলদি থোৱা। এইফালে ৰুটি পুৰি আছোঁ, আৰু এইফালে মোক চাইনিয়ে বেলি দিছে দেই, ইমান গোলকৈ বেলিছে চাওক চাইনিয়ে। হেপী বাৰ্থডে টু ইউ। হেল্ল' এভৰিৱান, গুড ইভিনিং। গধূলিলৈ কেক এটা বনালোঁ, বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে মোৰ। আকৌ আইচিং কেকতকৈ এনেকুৱা কেকটো খাই ভাল লাগে, কণী দি বনোৱা। আৰু মোৰ মানে ভালেকেইদিনৰ পৰা এনেকুৱা হৈছে, মানে কেক বনালে মানে তলৰটো একদম পুৰি যায়, আৰু ওপৰ ফালে মানে নিসিজে। কিমান সময় সিজালোঁ কেকটো, এনেকৈতো 45 মিনিটত হৈ যায়, কমচে কম 1.5 ঘণ্টামান লাগিলে। আৰু খাবলৈ বাৰু ভালেই আছিলে, কিন্তু ওপৰৰডোখৰ অকণমান নিসিজিলে, পেলাই দিলোঁ সেইডোখৰ। এতিয়া চানে খাই আছে। The next day. হেল্ল' এভৰিৱান, এতিয়া ৰাতিপুৱা 10টা বাজিব হৈছেগৈ, আৰু আমি গৈ আছোঁ আজি মেডিকেললৈ। সেইফালে হিমাক্ষী বাইদেউৰ ভালেকেইটা ৰিপৰ্ট কৰিব লগা আছে, আৰু আজি গোটৰ মিটিঙো আছিলে, মই যাব লগা আছিলে, কিন্তু হিমাক্ষী বাইদেৱে লগ ধৰিলে যে, সেইকাৰণে ডিব্ৰুগড়লৈ বুলিয়ে ওলাই দিলোঁ। আৰু এতিয়া টেঙাখাট টাউন ৰৈছোঁ। চানৰ হাৰ্গিছ নাই, হাৰ্গিছ আনিবলৈ গৈছে, আৰু তামোল খাবলৈ গৈছে মানুহজনে। আৰু কি কি পাৰোঁ দেখুৱাই থাকিম। আৰু জুলিপীহঁতৰ ঘৰত সোমাবা নেকি? আজি ৰিপৰ্ট ল'বা নাই? আজি ৰিপৰ্ট নাহিব পাৰে, কেতিয়াকৈ আহিব সুধি ল'ম।
পেহীহঁতৰ সোমাই আহিবও পাৰোঁ মানে মানুহজনৰ পেহীহঁতৰ ঘৰ বহুত দিন যোৱা নাই যদি সোমাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম বাৰু চ' চাই থাকিব ভিডিঅ'টো ডিব্ৰুগড় মেডিকেল পালোহি আজি যথেষ্ট মানুহৰ ভিৰ হৈছিলে সেইকাৰণে ভিডিঅ' কৰা নহ'ল তাত আৰু আহোঁতে জুলি পেহীহঁতৰ ঘৰতো সোমাই আহিলোঁ তাতো ভিডিঅ' কৰা নহ'ল আকৌ এদিনৰ পাছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিয়া খাবলৈ গৈছিলোঁ বিয়াত ভিডিঅ' কৰা নহ'ল কইনাজনীৰ ফটো আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আহোঁতে আকৌ জুলি পেহীহঁতৰ ঘৰত সোমালোঁ জুলি পেহীক কৈ থৈ আহিছিলোঁ যে আকৌ বুধবাৰে বিয়া খাবলৈ আহিম তেতিয়া পাৰিলে সোমাম আৰু জুলি পেহীয়ে চাওকচোন মাছ ধৰিছে আৰু আপোনালোকক দেখুৱাম ৰ'ব পেহীয়েনো ক'ত ইমানবোৰ মাছ পালে ডিব্ৰুগড় টাউনত চানে আমনি কৰি আছে এইফালে চান নাহিবা দেই পানী তুমি তাতে থাকা নাহিবা মই নাই যোৱা নহয় দেখিছা মাছ পুঠি মাছ নেকি এইখিনি একেলগতে ন একেলগতে আমি জুলি পেহীহঁতৰ ঘৰত আহোঁতেও পেহীয়ে মাছে ধৰি আছিলে আমাৰ লগত কথা বতৰা পাতিলে আৰু এতিয়া আকৌ আমি দুইজনী আহিছোঁ মাছ চাবলৈ বুলি এনেকৈ নেট পাতি থৈছে আৰু কোৱাৰ্টাৰৰ পাছফালে এনেকৈ অকণমান জেগা আছে জেগাডোখৰ অকণমান দ নিচিনা কিন্তু নলা নহয় দেই আৰু লেতেৰা বুলি নেভাবিব আপোনালোকে কিন্তু ক'ৰ পৰা জানো মাছবোৰ আহিছে ধৰিবই পৰা নাই পুখুৰী আছে বাৰু ৱালৰ ইফালে আৰু বাটটো দেখিলে নহয় এই বাটটোফালে আহি আছে মাছবিলাক ইমানবোৰ মাছ চাওকচোন জুলি পেহীয়ে মানে 10 মিনিটৰ মূৰে মাছ এনেকৈ পাই আছে চাওকচোন আজিয়ে মুঠতে 10 কেজিমান মাছ পালেই আৰু ইফালে মানুহজনী আৰু চানে চাই আছে কিন্তু এইখন নেটত মানে মাছ নালাগিলেই কোনফালে জানো সৰকি গৈছে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব